বাবু ইয়াত এই ঢাকনিখন চাও এই তেহেলে আছো মূৰটো পাই একো দেখাই পোৱা নাযায় এই তহঁতি গোটেইখনে যে ছেকেণ্ড হেণ্ড মোবাইলটো লওঁতে ভিৰ কৰিলিহি এইটো যদি এনেকে ভৰোৱা যায় তাৰপিছত তোৰ এইটো টিপিব লাগিব এইটো টিপি থাকিলে এয়া ষ্টাৰ্ট এতিয়া কাক ফোন কৰিবলগীয়া আছিলে প্ৰফুল্ল বৰুৱা দেই এই প্ৰফুল্ল বৰুৱাৰ নাম্বাৰটো এতিয়া পুৰণা ফোনটোত থাকিলে নহয় ঐ 2 নম্বৰ পোনা এই মোৰ ফোনৰ বহীখন লৈ আছোন সাউতকে আহিলে আহি গৈছে দেই ফোন আহি গৈছে প্ৰথমটো ফোন হেল্ল' মই প্ৰভাত শৰ্মাই ক'লো আপুনি কোনে ক'লে সুনীত বৰ্মন বোৱাৰী ঠিকে আছে নহয় নহয় আপোনাক কোৱা নাই ৰ'ব বোৱাৰী ঠিকে আছে নহয় কি ক'লে প্ৰব্লেম কিহৰ প্ৰব্লেম ছোৱালীয়ে মাতেই মনা নাই নেকি নহয় কথাটো অলপ বেলেগ গৈছে নে ইয়াৰ পৰা একদম মোৰ মোবাইলৰ পৰা হাত আঁতৰত থাকিবি নহলে মাৰে গম নোপোৱাকে ফেনাইল খুৱাই দিম বাপেকে একেচৰে ঘিউ হাতত লাগি আহিব বাপেকে এই কুকুৰাৰ পুতেক নহয় আপোনাক কোৱা নাই নহয় আপোনাকনো বাৰু মই তেনেকে কিয় কম বাৰু হেৰি মানে সেই বিয়াৰ আগত কোৱা নাছিলো মানে আপোনালোকে দেখোন কৈছিলে মানে সেই ছোৱালী সেই ঠাণ্ডা মুণ্ডা মাত বোল নকৰা ছোৱালী এজনী লাগে মই সেইটো কাৰণেহে কোৱা নাছিলো সেইজনী বুবা ছোৱালী বুলি তথাপিও আজিকালি সেই বুবা ছোৱালী পাবলেই নাই আপুনি নিজৰ বুলিহে মই সেই ছোৱালী এজনী চাই দিছিলো এনেকুৱা হয় that is also important matter আপোনাৰ জীৱনলে সেই ঘৰত একো হাই কাজিয়া কৰিবলৈ নাই পিছত এই চিঞৰ বাখৰ কৰিবলৈ নাই গতিকে একদম লক্ষী ছোৱালী একদম নিমাতি কয় না আৰু আপুনি টেনচনেই নল'ব হয় ঠিক আছে থৈছো বাৰু দেই এই মানুহবোৰে এবাৰ এটা কথা কব আনবাৰ আকৌ এটা কথা কব এই দিনে মই পোনা বহীখন নানা কিয় বহীখন লুকাই আনিছা যে কিয় লুকাই আনিছ এইখন গোটেইখন জ্বলাই পেলালে নয়না এই মোকো জ্বলাই নেপেলালি কিয় মোকো জ্বলাই নেপেলালি কিয় কিনো ল'ৰাকেইটাৰ লগত অনবৰত লাগি থাকে জহানী এই মৰতি কি ল'ৰাকেইটাৰ লগত মোৰ এইখন কেলে জ্বলালি কিয় জ্বলালি কেনেকে জ্বলিল কেনেকে জুই খেলিছিলো জুই খেলিবলৈ কথা তহঁতক বেলেগ খেল আৰু খেলিবলৈ নাপালি একদম চকু আগৰ পৰা আঁতৰ হ বুলিছো বডি দিম বাপেকে হত্যাকাৰী বৃত্তি হৈ যাম কিন্তু এইকেইটা অজামিল জন্ম পাইছে মোৰ ঘৰত মোৰ জীৱনটো খাই পেলালি নয়না এইকেইটাৰ গাৰ ৰঙো মোৰ লগত নিমিলে নম্বৰটো আছেনে বাৰু প্ৰফুল্ল বৰুৱা আছে পাই গলো দেই পাই গলো শেষৰ নাম্বাৰটো নাই দেখোন গদ্ধ শেষৰ নাম্বাৰটো কি তোৰ মাৰে দিব এইবোৰ এতিয়া কি কৰা যায় বাৰু একৰ পৰা একেবাৰে 9লৈকে ডায়েল কৰি দিওঁ বাপেকে কোনোবা এটাতো প্ৰফুল্ল বৰুৱাৰ হ'ব